মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোক সকলোকে পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই তোমালোকৰ কাৰণে ক্লাছ 8ৰ 3 নম্বৰ লেসন এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এই লেসনটোৰ অসমীয়া ভাঙনি লৈ আনিছো গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা আৰু ভিডিওটোৰ পৰা উপকৃত হলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা নিশ্চয় সাবস্ক্ৰাইব কৰিবা এতিয়া আমি পুনে পুনে লেসনটোলৈ আহিছো এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এক্সপ্লোৰ মানে হৈছে অনুসন্ধান কৰা বা অন্বেষণ কৰা গতিকে ভাৰত অনুসন্ধান কুইজৰ সময় লুক এট দ্য পিকচাৰ বিলো তলৰ ছবিখনলৈ চোৱা হোৱাট ইজ হেপেনিং কি ঘটি আছে হু আৰ দ্য পিপল ডেট ইউ সি ডিয়াৰ আৰু তাত থকা মানুহবিলাক কোন কোন তোমালোকে যে দেখিছা তাত থকা মানুহবোৰ কোন কোন হোৱাট ডু দ্য লেটাৰ্ছ এ বি চি ডি ই ষ্টেণ্ড ফৰ আৰু এ বি চি ডি ই এই আখৰ কেইটাই কি বুজাইছে হোৱাট কাইণ্ড অফ ইনফৰমেশ্যন উইল বি পুট আপ অন দ্য স্ক'ৰ বৰ্ড আৰু নম্বৰ গণনা কৰা বৰ্ডখনত কি তথ্য দিয়া হ'ব হোৱাট ইজ দ্য জেণ্টলমেন উইথ এ শ্বীট অফ পেপাৰ ইন হিজ হেণ্ড ডুইং আৰু হাতত কাগজ লৈ থকা ভদ্ৰ মানুহজনে কি কৰি আছে As you have guessed, this is a picture of a quiz show আৰু তোমালোকে অনুমান কৰাৰ দৰে এইখন এখন কুইজ প্ৰদৰ্শনীৰ ছবি In pairs tell each other what happens in a quiz competition তোমালোকে ইজনে সিজনৰ লগত কুইজ প্ৰতিযোগিতাতনো কি ঘটে আলোচনা কৰা Then read more about the quiz in the lesson below আৰু তাৰ পিছত তলত দিয়া লেসনটোত থকা কুইজৰ বিষয়ে আৰু বেছিকৈ পঢ়া A quiz is a form of game or competition in which someone tests your knowledge by asking questions. এখন কুইজ হৈছে এনেকুৱা এখন খেল বা প্ৰতিযোগিতা য'ত কোনোৱে তোমাৰ জ্ঞানৰ বিষয়ে পৰীক্ষা লয় কিছুমান প্ৰশ্ন সুধি It is a test of knowledge between individuals or teams as a form of entertainment. আৰু এইখন আচলতে জ্ঞানৰ পৰীক্ষণ য'ত মানে ব্যক্তিৰ ভিতৰত বা কিছুমান দলৰ মাজত আমোদৰ বিষয় হিচাপে মানে নলেজৰ অৰ্থাৎ জ্ঞানৰ পৰীক্ষা কৰা হয় গতিকে কুইজ কম্পিটিশ্যন তোমালোকে কি জানাই আৰু ইয়াতে আকৌ এবাৰ দি দিছে যে কুইজ কম্পিটিশ্যন হৈছে এখন আমোদজনক খেল বা প্ৰতিযোগিতা য'ত ব্যক্তি নাইবা দলৰ মাজত জ্ঞানৰ পৰীক্ষণ কৰা হয় কিছুমান প্ৰশ্নৰ যোগেদি Let's read about a quiz program in which 5 school teams are taking part. গতিকে আমি এনেকুৱা এখন কুইজ প্ৰগ্ৰেমৰ বিষয়ে পঢ়ো আহা য'ত 5খন স্কুলৰ দলে অংশগ্ৰহণ কৰিছে হোষ্ট মানে হৈছে আঁতধৰোতা বা উদ্যোক্তা প্ৰগ্ৰেমবিলাক চলাই নিওঁতে এজন উদ্যোক্তা থাকে বা আঁতধৰোতা থাকে তেখেতে কিহৰ পিছত কোনটো প্ৰগ্ৰেম আহিব সেইটো ধুনীয়াকৈ আগবঢ়াই নিয়ে সেই হোষ্টজনে কৈছে যে গুড মৰ্নিং এভৰিবডি আই এম অঞ্জলি দাস আই এম এন এছিষ্টেণ্ট টিচাৰ অফ দি স্কুল এণ্ড ইয়ৰ হোষ্ট টুডে প্ৰত্যেককে সুপ্ৰভাত মই অঞ্জলি দাস আৰু মই এইখন স্কুলৰে সহকাৰী শিক্ষক আৰু আজি মই তোমালোকৰ আঁতধৰোতা A very warm welcome to the state level school quiz competition আৰু এই ৰাজ্যিক ভিত্তিত হোৱা কুইজৰ প্ৰতিযোগিতাখনলৈ তোমালোকক বা আপোনালোকক সকলোকে মই উষ্ম আদৰণি জনাইছো Our contestants have come from all over the state আৰু আমাৰ প্ৰতিযোগীবোৰ সমগ্ৰ জিলাৰ পৰাই আহিছে 5 school teams from the 5 zones of the state আৰু 5টা স্কুলৰ দল ৰাজ্যখনৰ 5টা মণ্ডলৰ পৰা আহিছে with 2 members in each team আৰু প্ৰত্যেকটো দলতে দুজনকৈ সদস্য আছে have reached this selection phase আৰু তেওঁলোকে এই মানে নিৰ্বাচিত হৈ এই পৰ্যায় আহি পাইছে only one school team from these will be selected
to represent Assam in the National School Quiz Competition to be held in New Delhi next month. আৰু ইয়াৰ পৰা মাত্ৰ এটা দলেহে অহা মাহত নতুন দিল্লীত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুলৰ কুইজ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পাৰিব. We have with us today the renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. আৰু আমাৰ সৈতে আজি ৰাজ্যৰ বিখ্যাত কুইজ মাষ্টাৰ মিষ্টাৰ P.K. বৰুৱা আছে, যিয়ে কুইজ প্ৰগ্ৰেমটো চলাই নিব বুলি সন্মতি জনাইছে. Let us welcome Borua sir with a big round of applause. Thank you. গতিকে আমি বৰুৱা ছাৰক হাত চাপৰিৰে স্বাগতম জনাওঁ আহক. ধন্যবাদ. Teams, may I now request you to introduce yourselves? গতিকে দলসকল আপোনালোকে আপোনালোকৰ চিনাকিটো দিবলৈ মই অনুৰোধ জনাইছোঁ. Team A member. Team A এজন সদস্যই কৈছে, Hello everybody and good morning. I am Arnab Guhai and this is my partner Dipali Setri. We are representing the East Zone and we are from CR School Tinsukia. So প্ৰত্যেককে মানে গুড মৰ্নিং ক'লে কৈ টিম এৰ এজন সদস্যই কৈছে যে মই অৰ্ণৱ গোহাঁই আৰু মোৰ সংগী এয়া দীপালী চেত্ৰী আৰু আমি পূব সংমণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমি CR স্কুল তিনিচুকীয়াৰ পৰা. টিম বি এ মেম্বাৰ, গুড মৰ্নিং এভৰিবডি. উই আৰ ৰেহানা চুলতানা এণ্ড পাহি দাস ফ্ৰম তেজপুৰ একাডেমি শোণিতপুৰ. উই ৰিপ্ৰেজেণ্ট দ্য নৰ্থ জ'ন. আৰু টিম বিৰ এজন সদস্যই কৈছে যে প্ৰত্যেককে সুপ্ৰভাত, আমি ৰেহানা চুলতানা আৰু পাহি দাস তেজপুৰ একাডেমি শোণিতপুৰৰ পৰা আৰু আমি উত্তৰ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ. টিম চি এ মেম্বাৰ, Good morning, my name is Himani Majumdar and my friend's name is Samiran Ghosh. We have come from Dispur Higher Secondary School, Kamrup Metro. Ours is the Central Zone. এইবাৰ টিম চিৰ এজন সদস্যই কৈছে, সুপ্ৰভাত, মোৰ নাম হিমানী মজুমদাৰ আৰু মোৰ বন্ধুৰ নাম সমীৰণ ঘোষ আৰু আমি দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কামৰূপ মহানগৰৰ পৰা আহিছোঁ আৰু আমাৰ মণ্ডলটো হৈছে মধ্য Mandal. Team D, a member, hello everyone and good morning. I am Namita Sinha and my partner is Rita Dole. The name of our school is RKM School, Kasar. We are representing the South Zone. Ebar team D এজন সদস্যই কৈছে যে প্ৰত্যেককে সম্ভাষণ জনাইছে তেখেতে আৰু সুপ্ৰভাত জনাইছে. মই নমিতা সিনহা আৰু মোৰ সংগী হৈছে ৰীতা দলে. আমি RKM স্কুল কাছাৰৰ পৰা আহিছোঁ. আমি দক্ষিণ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ. Team E, a member, good morning. My name is Hazrat Ali. My partner's name is Rajan Kolita. We are from Government Higher Secondary School, Borpeta. Representing the West Zone, thank you. আৰু টিম ইৰ এজন সদস্যই কৈছে যে সুপ্ৰভাত, মোৰ নাম হজৰত আলী আৰু মোৰ সংগীৰ নাম হৈছে ৰাজেন কলিতা আৰু আমি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰপেটাৰ পৰা আহিছোঁ আৰু আমি পশ্চিম মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ. ধন্যবাদ. হোষ্ট, থেংক ইউ all the best for the quiz. Now let me introduce our scorer today. She is Aparna in Class 12 student of the organizing school. It's time now for the real action. Over to our respected quiz master, sir. তাৰ পিছত ধৰোতাজনে কৈছে যে আপোনালোক সকলোকে ধন্যবাদ আৰু কুইজৰ কাৰণে আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু এতিয়া মোক আমাৰ আজিৰ গাননিকক মানে ইন্ট্ৰডিউচ অৰ্থাৎ চিনাকি কৰি দিবলৈ দিয়ক. তেওঁ হৈছে অপৰ্ণা, দ্বাদশ শ্ৰেণীৰ ছাত্ৰী. এই মানে যিখন স্কুলে পাতিছে এই
স্কুলখনৰে দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অপৰ্ণা তাই হৈছে আজিৰ স্ক'ৰাৰ অৰ্থাৎ গাণনিক ইটছ টাইম নাও ফৰ দ্য ৰিয়েল একশ্যন এতিয়া আচল কামৰ কাৰণে আমি আগবাঢ়োঁ আৰু আমাৰ সন্মানীয় কুইজ মাষ্টাৰ ছাৰক আমি এই দায়িত্ব অৰ্পণ কৰিছোঁ কুইজ মাষ্টাৰ গুড মৰ্ণিং এভৰিবডি প্ৰেজেণ্ট হিয়াৰ এণ্ড গুড লাক টু অল কণ্টেষ্টিং টিমছ বিফ'ৰ আই বিগিন আই ৰিকুৱেষ্ট দ্য স্ক'ৰাৰ টু টেল ইউ দ্য ৰুলছ অফ দ্য কুইজ কম্পিটিশ্যন প্লিজ তাৰপিছত কুইজ মাষ্টাৰজনে কৈছে যে সুপ্ৰভাত ইয়াত উপস্থিত থকা প্ৰত্যেককে সুপ্ৰভাত আৰু সকলোবোৰ প্ৰতিযোগী দললৈ মই শুভেচ্ছা জনাইছোঁ আৰু মই গাণনিকক অনুৰোধ জনাওঁ যে তেখেতে কুইজ প্ৰতিযোগিতাৰ নিয়মবোৰ কৈ দিয়ক স্ক'ৰাৰ থেংক ইউ ছাৰ দেয়াৰ উইল বি 5 ৰাউণ্ডছ ইন টোটেল এইবাৰ গাণনিকে অৰ্থাৎ অপৰ্ণাই কৈছে যে মহাশয় ধন্যবাদ এতিয়া যে মুঠতে 5টা ৰাউণ্ড থাকিব এই কুইজ প্ৰতিযোগিতাখনত ইন ইটছ ৰাউণ্ড ইটছ টিম উইল গেট এটলিষ্ট 1 ডাইৰেক্ট কুৱেশ্যন আৰু প্ৰত্যেকটো ৰাউণ্ডতে প্ৰত্যেকটো দলে এটা পোনপটীয়া প্ৰশ্ন পাব ফৰ এভৰি কাৰেক্ট আনচাৰ ইউ উইল গেট 10 মাৰ্কছ এণ্ড ফৰ এ পাষ্ট অভাৰ কুৱেশ্যন 5 মাৰ্কছ উইল বি এৱাৰ্ডেড আৰু প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে আপোনালোকে 10 নম্বৰকৈ পাব আৰু বাগৰি অহা প্ৰশ্নৰ কাৰণে আপোনালোকে 5 নম্বৰকৈ পাব দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কছ ফৰ এ ৰং আনচাৰ আৰু অশুদ্ধ উত্তৰৰ কাৰণে কোনো ধৰণৰ নঞৰ্থক নম্বৰ নাথাকিব অৰ্থাৎ নম্বৰ কটা নাযাব ইটছ টিম উইল গেট অনলি 10 ছেকেণ্ডছ টু আনচাৰ এ কুৱেশ্যন আৰু প্ৰত্যেকটো দলে এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ মাত্ৰ 10 ছেকেণ্ডকৈহে সময় পাব দ্য টিম হুইচ স্ক'ৰ্ছ দ্য হায়েষ্ট মাৰ্কছ উইল বি দ্য উইনাৰ আৰু যিটো দলে আটাইতকৈ বেছি নম্বৰ পাব তেওঁৱেই জয়ী হ'ব দ্য উইনিং টিম উইল ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন দ্য নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যন আৰু সেই বিজয়ী দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত হ'বলগীয়া কুইজ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব ডেটছ অল এইখিনিয়েই সকলো থেংক ইউ ধন্যবাদ কুইজ মাষ্টাৰ থেংক ইউ অপৰ্ণা টিমছ আৰ ইউ ৰেডি কুইজ মাষ্টাৰে তেতিয়া ক'লে যে ধন্যবাদ অপৰ্ণা এতিয়া দলসমূহ আপোনালোক সাজুনে টিমছ য়েছ ছাৰ দলবিলাকে ক'লে যে হয় মহাশয় Quiz Master, contestants, as you know, this quiz competition is a part of the national level quiz competition. So, প্ৰতিযোগীসকল এই কুইজ কম্পিটিশ্যনটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজৰ প্ৰতিযোগিতাৰ এটা অংশ so our questions will be based on our knowledge of our country India সেইকাৰণে আমাৰ প্ৰশ্নবোৰ আমাৰ দেশ ভাৰতবৰ্ষৰ বিষয়ে মানে ভাৰতবৰ্ষৰ বিষয়ে থকা জ্ঞানৰ ওপৰত ভিত্তি কৰি কৰা হ'ব দ্য ফাৰ্ষ্ট ৰাউণ্ড ইজ বেছড অন দ্য ছাবজেক্ট ফেমিলিয়াৰ টু ইউ অল আৰু প্ৰথম ৰাউণ্ডটো তোমালোকৰ সকলোৰে পৰিচিত বিষয়ৰ হ'ব আসাম এণ্ড দ্য নৰ্থ ইষ্ট ৰিজিয়ন অফ ইণ্ডিয়া অসম আৰু ভাৰতৰ পূৰ্বাঞ্চলৰ লগত সংগতি থকা প্ৰশ্ন কৰা হ'ব ফাৰ্ষ্ট ৰাউণ্ডটোত লেটছ বিগিন উইথ এন ইজি কুৱেশ্যন গতিকে এটা সহজ প্ৰশ্নৰে আৰম্ভ কৰোঁ আহা I will ask you a question and give you 4 possible options. মই তোমালোকক এটা প্ৰশ্ন সুধিম আৰু তাৰ সম্ভাৱ্য উত্তৰ 4টা থাকিব You will have to select the correct answer আৰু তোমালোকে তাৰ শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব লাগিব Here goes the first question to team A গতিকে ইয়াৰে প্ৰথম প্ৰশ্নটো এতিয়া টিম এ লৈ গৈছে দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ যে অসমৰ পুৰণি নাম হৈছে কামৰূপ ইট ৱাজ অলছ' নোন বাই আনাডাৰ নেম ইয়াক অন্য এটা নামেৰেও জনা যায় হোৱাট ইজ ইট এইটো কি অপশ্যন এ কমতাপুৰ অপশ্যন বি শোণিতপুৰ অপশ্যন চি প্ৰাগজ্যোতিষপুৰ এণ্ড অপশ্যন ডি ৰংপুৰ গতিকে এই 4টা উত্তৰৰ ভিতৰত কোনটো হ'ব কমতাপুৰ শোণিতপুৰ প্ৰাগজ্যোতিষপুৰ নে ৰংপুৰ টিম এ প্ৰাগজ্যোতিষপুৰ ছাৰ টিম এ উত্তৰ দিলে যে প্ৰাগজ্যোতিষপুৰ মহাশয় কুইজ মাষ্টাৰ এবছলিউটলি কাৰেক্ট গুড ষ্টাৰ্ট ইউ উইল গেট 10 পইণ্টছ সম্পূৰ্ণ শুদ্ধ উত্তৰ তোমালোকে ভাল আৰম্ভণি কৰিলা তোমালোকে 10 পইণ্ট পালা টিম বি নাও ইউৰ কুৱেশ্যন টিম বি এতিয়া তোমালোকৰ প্ৰশ্ন চুকাফা ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইষ্টাব্লিছ দ্য Ahom kingdom in Assam. In which year did the Ahoms come to this region of the country? So, Sukafai hoise Ahom rajyor prothomjon raja. Etia tumaloke kobo lage
আহোমসকল অসমলৈ কেতিয়া আহিছিল কোনটো বছৰত আহিছিল অপশ্যন এ 1600 AD অপশ্যন বি 1282 AD অপশ্যন চি 1826 AD এণ্ড অপশ্যন ডি 1228 AD যে 1600 খ্ৰীষ্টাব্দ 1282 খ্ৰীষ্টাব্দ 1826 খ্ৰীষ্টাব্দ নে 1228 খ্ৰীষ্টাব্দ টিম বি ছাৰ ইট ইজ 1228 AD যে ছাৰ এইটো 1228 খ্ৰীষ্টাব্দ কুইজ মাষ্টাৰ কোৱাইট ৰাইট ইউ উইল অলছ' গেট 10 মাৰ্কছ কুইজ মাষ্টাৰে তেতিয়া ক'লে যে সম্পূৰ্ণ শুদ্ধ তোমালোকেও 10 নম্বৰ পালা দ্য নেক্সট কুৱেশ্যন ইজ ফৰ টিম চি এতিয়া পিছৰ প্ৰশ্নটো চি দললৈ হুইচ কাণ্ট্ৰি ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম কোনখন দেশে অসমৰ সৈতে সীমাত নাই বা সীমা নভগায় অসমৰ সৈতে মানে সীমাত নাই অপশ্যন এ ভূটান অপশ্যন বি ম্যানমাৰ অপশ্যন চি বাংলাদেশ এণ্ড অপশ্যন ডি অল অফ দিছ অপশ্যন এইটো হৈছে ভূটান নে ম্যানমাৰ নে বাংলাদেশ নে এই সকলোবোৰ টিম চি উই থিংক ম্যানমাৰ ছাৰ যে আমি ভাবিছোঁ ম্যানমাৰ মহাশয় কুইজ মাষ্টাৰ আৰ ইউ নট চিয়'ৰ তোমালোকে কি নিশ্চিত নহয় নেকি য়েছ ইউ আৰ কাৰেক্ট হয় তোমালোক শুদ্ধ চ' 10 পইণ্টছ টু ইউ গতিকে তোমালোকে 10 পইণ্ট পালা নাও ইউৰ কুৱেশ্যন টিম দি এতিয়া ডি দললৈ প্ৰশ্ন আছাম কেম আণ্ডাৰ ব্ৰিটিছ ৰুল ইন 1826 যে অসমে ব্ৰিটিছৰ অধীনলৈ বা ব্ৰিটিছৰ শাসনলৈ 1826 চনত আহিছিল কেন ইউ টেল আছ ফ্ৰম হোম দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট took over the administration of Assam তোমালোকে এতিয়া ক'ব পাৰিবানে যে ব্ৰিটিছ চৰকাৰে অসমৰ শাসনভাৰ কাৰ পৰা লৈছিল অপশ্যন এ দ্য মুঘলছ অপশ্যন বি দ্য বেংগলীছ অপশ্যন চি দ্য বাৰ্মিছ অপশ্যন ডি নান অফ দিছ মোগলসকলৰ পৰা নে বঙালীসকলৰ পৰা নে বাৰ্মিছসকলৰ পৰা নে ওপৰৰ কোনোটো নহয় টিম ডি ছাৰ ইট ৱাজ ফ্ৰম দ্য বাৰ্মিছ টিম ডিয়ে উত্তৰ দিলে যে মহাশয় এইটো বাৰ্মিছসকলৰ পৰা কুইজ মাষ্টাৰ কাৰেক্ট আনচাৰ 10 পইণ্টছ টু ইউ টিম ডি সম্পূৰ্ণ শুদ্ধ উত্তৰ তোমালোকেও 10 পইণ্ট পালা টিম ডি all the four teams have started well গতিকে সকলো চাৰিওটা তাৰমানে দলে গোটেইকেইটা দলে খুব ভালদৰে আৰম্ভণি কৰিছা নাও ইয়ৰ টাৰ্ণ টিম ই দিছ কুৱেশ্যন ফৰ ইউ গতিকে এইবাৰ ই দল তোমালোকৰ পাল এইটো তোমালোকৰ কাৰণে প্ৰশ্ন ৱেৰ ইজ দ্য তলাতল ঘৰ বিল্ট বাই দ্য আহোম কিংছ লোকেটেড যে আহোম ৰজাসকলে বনোৱা তলাতল ঘৰটো ক'ত অৱস্থিত অপশ্যন এ গড়গাঁও অপশ্যন বি চৰাইদেউ অপশ্যন চি ৰংপুৰ এণ্ড অপশ্যন ডি যোৰহাট টিম ই ৰংপুৰ ছাৰ ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ ৰংপুৰ মহাশয় এই কাৰণ এইটো শিৱসাগৰৰ পুৰণা নাম কুইজ মাষ্টাৰ অহ ইউ ন' ইট তোমালোকে এইটোও জানা ফুল মাৰ্কছ টু ইউ তোমালোকলৈ সম্পূৰ্ণ নম্বৰ উইথ দিছ উই কাম টু দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট ৰাউণ্ড আৰু এইদৰে আমি ফাৰ্ষ্ট ৰাউণ্ডৰ শেষত উপনীত হ'লোঁ all the 5 teams are equally poised at 10 points each গতিকে প্ৰত্যেকটো দলে সমানে 10 পইণ্টকৈ পাইছে now we go on to the next round এতিয়া আমি go to the second round এতিয়া আমি second roundলৈ আহোঁ which is named get the facts যিটোৰ নাম হৈছে তথ্যবোৰ পোৱা বা জানা তথ্যবোৰ দিয়া দ্য নেশ্যন এণ্ড দ্য ষ্টেটছ ৰাষ্ট্ৰ আৰু ৰাজ্যবোৰৰ দিছ টাইম আই উইল ষ্টাৰ্ট উইথ টিম ই এইবাৰ মই টিম ইৰ পৰা আৰম্ভ কৰিম হোপ ইউ আৰ ৰেডি আৰু আশা কৰিছোঁ যে আপোনালোক সাজু হৈ আছে হিয়াৰ গোজ দ্য ফাৰ্ষ্ট কুৱেশ্যন এতিয়া প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ We know that our country India is also known as Hindustan. আমি জানো যে আমাৰ দেশ ইণ্ডিয়াক বা ভাৰতবৰ্ষক হিন্দুস্তান বুলিও জনা হয় হোৱাট ইজ দ্য আদাৰ নেম অফ ফৰ ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ কাৰণে আনটো নাম কি টিম ই পাষ্ট কুইজ মাষ্টাৰ টিম ডি ভাৰত
টিম ইয়ে ক'লে এইটোতো আমি নাজানিম, গতিকে আমি মানে এৰি দিছোঁ কুৱেশ্যনটো। তেতিয়া কুইজ মাষ্টাৰে টিম ডি লৈ সুধিলে যে টিম ডিয়ে তেতিয়া উত্তৰ দিলে যে ভাৰত। কুইজ মাষ্টাৰ য়েছ, ভাৰতবৰ্ষ ইজ আনাডাৰ নেম অফ ইণ্ডিয়া। হয়, ভাৰত নাইবা ভাৰতবৰ্ষ হৈছে ইণ্ডিয়াৰ আন এটা নাম। নেমড আফটাৰ দ্য চন অফ দুষ্যন্ত এণ্ড শকুন্তলা হুম দ্য মহাভাৰতা ক্ৰেডিটছ উইথ কনকাৰিং দ্য হোল অফ দ্য নোন ৱৰ্ল্ড। যে সেই ভাৰত নামটো আচলতে দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ যিয়ে মহাভাৰতত মানে তেতিয়ালৈকে পৃথিৱীৰ যিমান ঠাই জনা হৈছিল সেই ঠাইবোৰ সকলোবোৰ মানে জয় কৰিছিল কাৰণে তেখেতৰ নামেৰে মানে ভাৰত নাম দিয়া হৈছিল ইণ্ডিয়াক। অৰ্থাৎ দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ আছিল ভৰত, আৰু সেই ভাৰতৰ নাম অনুসৰি মহাভাৰতে যিহেতু তেওঁ তেতিয়া তাৰমানে জনজাত বহুত ঠাই জয় কৰিছিল, তেওঁৰ নামেৰে ভাৰত নাম দিছিল দেশখনৰ। ৱেল টিম ডি, ইউ উইল গেট 5 points ফৰ এ পাষ্ট অভাৰ কুৱেশ্যন। ঠিক আছে টিম ডি, তোমালোকে এই প্ৰশ্নটোৰ কাৰণে 5 নম্বৰ পালা। দ্য নেক্সট ডাইৰেক্ট কুৱেশ্যন ইজ টু ইউ টিম ডি। গতিকে পিছৰটো পোনপটীয়া প্ৰশ্ন তোমালোকলৈ টিম ডি। দ্য ইণ্ডিয়ান ফ্লেগ ইজ ৰেফাৰ্ড টু এজ ত্ৰিৰংগা অৰ ট্ৰাইকালাৰ, কেন ইউ চে হোৱাই? যে ভাৰতৰ পতাকাখনক ত্ৰিৰংগা বা ট্ৰাইকালাৰ বুলি কোৱা হয়। কিয় কোৱা হয় জানানে? টিম ডি, as it has 3 colors, saffron, white and green. যিহেতু ইয়াৰ 3টা কালাৰ আছে, 3টা ৰং আছে পতাকাখনত, সেইকেইটা হৈছে চেফ্ৰন মানে হৈছে গেৰুৱা, হোৱাইট এণ্ড গ্ৰীণ বগা আৰু সেউজীয়া, এই 3টা ৰং আছে কাৰণে ত্ৰিৰংগা বা ট্ৰাইকালাৰ বুলি কোৱা হয়। কুইজ মাষ্টাৰ এবছলুটলি, সম্পূৰ্ণ শুদ্ধ। ফুল পইণ্টছ টু ইউ, তোমালোকক সম্পূৰ্ণ নম্বৰ দিছোঁ। টিম চি, ইয়'ৰ কুৱেশ্যন। এইবাৰ টিম চি তোমালোকৰ প্ৰশ্ন। উই ন' ডেট দ্য হোৱাইট ইন আৱাৰ ফ্লেগ ষ্টেণ্ডছ ফৰ পিচ এণ্ড ট্ৰুথ। আমি জানো যে বগা ৰংটোৱে আমাৰ পতাকাত থকা শান্তি আৰু সত্যতা বুজায়। হোৱাট ডাজ দ্য চেফ্ৰন ছিগনিফাই? এতিয়া গেৰুৱা ৰংটোৱে কি বুজায়? টিম চি, চৰি ছাৰ, পাষ্ট। টিম চিয়ে নোৱাৰিলে, গতিকে দুখিত বুলি কৈ তেওঁলোকে প্ৰশ্নটো এৰি দিলে। কুইজ মাষ্টাৰ পাষ্ট টু টিম বি। এতিয়া টিম বিলৈ গৈছে এই প্ৰশ্নটো। টিম বি পাষ্ট। টিম বিও নোৱাৰিলে, এইটো এৰি দিলে প্ৰশ্নটো। কুইজ মাষ্টাৰ টিম এ, এতিয়া টিম এ কোৱা। টিম এ, দ্য কালাৰ ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ। ছাৰ, যে এই ৰংটোৱে সাহস আৰু ত্যাগ বুজায় ছাৰ। কুইজ মাষ্টাৰ ৱেল ডান টিম এ, যে খুব ভাল টিম এ, ইউ উইল গেট 5 points ফৰ দিছ আনচাৰ। গতিকে এই উত্তৰটোৰ কাৰণে তোমালোকে 5 নম্বৰ পালা। নাও এ ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এতিয়া টিম বিলৈ এটা পোনপটীয়া প্ৰশ্ন। হোৱাট ইজ দ্য নেভি ব্লু হুইল ইন দ্য চেণ্টাৰ অফ দ্য হোৱাইট বেণ্ড অফ দ্য ফ্লেগ কল্ড এণ্ড হোৱাট ডাজ ইট ইণ্ডিকেট? এতিয়া তোমালোকে কোৱাচোন যে পতাকাখনৰ মাজত যিটো মানে নীলা চক্ৰটো থাকে, সেই বগাৰ মাজত থকা নীলা চক্ৰটোক মানে কি বুজায়? চক্ৰটোৱে কি বুজায়? টিম বি পাষ্ট। টিম বিয়ে নোৱাৰিলে, এৰি দিলে প্ৰশ্নটো। কুইজ মাষ্টাৰ টিম এ পাষ্ট। টিম এও নোৱাৰিলে। কুইজ মাষ্টাৰ ইউ টিম ই। টিম ইয়ে কোৱা। টিম ই পাষ্ট ছাৰ, তাৰমানে টিম ইও নোৱাৰিলে। টিম ইউৱেও নোৱাৰিলে। কুইজ মাষ্টাৰ টিম ডি। টিম ডি, চৰি ছাৰ, টিম ডিয়েও নোৱাৰিলে। কুইজ মাষ্টাৰ টিম চি, কেন ইউ এনচাৰ? এতিয়া টিম চি তোমালোকে উত্তৰ কৰিব পাৰিবানে? টিম চি, উই ডোণ্ট ন' দ্য আনচাৰ ছাৰ। আমি উত্তৰটো নাজানো ছাৰ। কুইজ মাষ্টাৰ ন' টিম কুড গিভ দ্য আনচাৰ। কোনোটো দলেই উত্তৰটো দিব নোৱাৰিলে। ইট ইজ কল্ড দ্য অশোক চক্ৰ অৰ ধৰ্ম চক্ৰ। ইয়াক অশোক
চক্ৰ নাইবা ধৰ্মচক্ৰ বুলি কোৱা হয় এণ্ড ইট ইজ এ হুইল উইথ 24 spokes আৰু এই মানে চক্ৰটোত বা এই চকাটোত 24ডাল দণ্ড থাকে ইট ছিগনিফাইজ ডেট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট there is life in movement and death in stagnation আৰু এইটো বুজায় যে জীৱন আৰু মৃত্যুৰ মাজত কি থাকে মানে মুভমেণ্ট থাকে জীৱন আৰু মৃত্যুৰ মাজত জীৱন থকালৈকে চলাচল চলি থাকে আৰু যেতিয়া স্তব্ধ হৈ পৰে সেই চলাচল লগে লগে মৃত্যু আহি পৰে এইখিনিয়ে বুজাইছে ৱেল অপৰ্ণা প্লিজ লেট আছ নো দ্য স্ক'ৰ্ছ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড ঠিক আছে অপৰ্ণা গতিকে এইটো ৰাউণ্ডৰ শেষত আমাৰ নম্বৰবোৰ অনুগ্ৰহ কৰি জনাই দিয়া আজি মই এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ কিয়নো লেচনটো যথেষ্ট দীঘল আৰু মই পাৰ্ট 2ত ইয়াৰ বাকীখিনি অংশ মই তোমালোকক বেলেগ এটা ভিডিঅ'ত দিম যদিহে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নিশ্চয় লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো আজি ইমানতে শেষ কৰিলোঁ তোমালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ